আমি গৰু গা ধুৱাই আৰু ময়ো গা ধুই লৈ এতিয়া পাৰ্বতী পাহাৰ যাব ওলালোঁ। বকত বন্ধু এজন আহি আছে। এইটোতো নহয় পালোঁ আৰু যা আছোঁ দুটাই বকত যাম যাম বিহু লাগিছে ইয়াত পোৱাই নাই। মানুহৰ ঘৰতে আমি বাইক থৈ দিলোঁ। বাইক থৈ এতিয়া আৰু খোজকাঢ়ি যাম তাতে মানুহ চব মানুহ দোকানে দোকান চব মানুহ কিমান আহিবলৈ পৰৱৰ্তী পাহাৰ চাওক কিমান মানুহ পাহাৰ আহি পালোঁ মানুহ পাহাৰত উঠি গৈ আছোঁ গাইছ আমি ইমান দৌৰ যায় মানুহ পাহাৰত উঠি গৈ আছোঁ মানুহ চব পিছফালে কিমান একদম মানুহ শেষে নহয় মানুহ পুৰতো দোকান দি আছে সেই সমান ঠাই পালোঁ আমি এইবিলাক কুঁহিয়াৰ ৰস বিক্ৰী কৰি আছে চাওক মানুহ লাইন দীঘল লাইন মানা যাতা নেকি ইমান ভাগৰ লাগিছে চাওক পাহাৰৰ পৰা আৰু আছে উঠিব বহুত চাওক মানুহ दुनिया का सबसे लंबा लाइन माना जाता है यहाँ पर বৰষুণ দিয়া হ'লে বম পিছলা আৰু অলপ আছে দূৰ যাব এইখিনি পাৰে আমি পঢ়িছিলোঁ যাওঁ কমিছে না মই পৰা নাই বেলেগ ইমান মানুহ চাও গাইছ জাম হৈ গৈছে একদম ট্ৰেফিক জাম নিচিনা গণেশ মন্দিৰটো পালোঁ এতিয়া যা আছোঁ আৰু আহি পালোঁ আৰু গাইছ ইমান ডাঙৰ শিল এনেই ওপৰত আছে আমি মন্দিৰ এইটো হৰিছ ছবি নহয় এইটো হৰিছ মন্দিৰ দৰ্শন কৰি আৰু ওলালোঁ ইমান একদম যাম চব মানুহ
আমি একটা জায়গা কিনে দিলে ঠান্ডা man Monday. কত থেকে কিমান ডাঙৰ মানুহ গাইছ ইয়াত ধূপ চাকি জ্বলা আছে আৰু আমি আহিলোঁ চাওক মানুহৰ ভিৰ ইয়াত ধূপ চাকি জ্বলা আছে শিলৰ ওপৰত গোটেই পাহাৰ বনাই আৰু চাওক শিলৰ ওপৰে ওপৰে আমি নামি যাই আছোঁ মানে গোটাই শিলে পাহাৰখন আৰু এটা এনেকুৱা শিল চাব যাই আছোঁ মানে হটা শিল মানে তাতে পইচা দিলে বাজি যায় মানে তাকে চাব গৈ আছোঁ আৰু পাৰ্বতী পাহাৰৰ ওচৰতে ঢেকী মন্দিৰটোৰ কাষতে এটা ফটা শিল আছে এইটো চাওকচোন ইমান দীঘল ফটা শিল বহুবাৰ আহিছিলোঁ কিন্তু গম পোৱা নাছিলোঁ এইবাৰ আজি আহিলোঁ চাব আৰু আমি ফটা শিলৰ কাষত বহুবাৰ আহিছিলোঁ গম পোৱা নাছিলোঁ কিন্তু আজি চালোঁ আৰু পইচা দিলে একদম বাজি থাকে শব্দ হয় আৰু একদম মোৰ ওপৰত আছে মেইন মন্দিৰটো এইবিলাক মানুহবিলাক দেখা হৈছে নে গাইছ এইবোৰ এইফালেৰে আহিছোঁ আমি এই মানুহকেইজন যে আহি আছে মানুহ ইমান মানুহ চব মানুহ আমি নামি যাই আছোঁ ইমাৰ্জেঞ্চি কল এতিয়া মন্দিৰৰ পৰা নামি যাই আছোঁ এই চব এইখিনি মিউজিক লগাই দিব লাগিব নাকি শিৱ মন্দিৰ মন্দিৰ মানে শিলটোৰ আহি এতিয়া আমি যাব ওলাইছোঁ নামি আহি আছোঁ ফাইনেলি আমি ওলালোঁ মন্দিৰৰ পৰা এতিয়া গেট পালোঁ এতিয়া আহিছোঁ আৰু তললৈ গাইছ